চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, আজি মই লৈ আহিছোঁ টেঙামৰাৰ চাটনি এখন। কেৰাহীত তেল গৰম হ'বলৈ দি মই ইয়াত দি দিছোঁ গোটা জিৰা, গোটা ধনিয়া আৰু শুকান জলকীয়া আৰু কালজিৰা কেইটামান একেলগে মই ইয়াত তেলত দি লৈছোঁ। ইয়াৰ পিছত মই টেঙামৰাখিনি ইয়াত দি দিলোঁ আৰু আধা চামুচ নিমখ আৰু আধা চামুচ হালধি মই ইয়াত দি দিলোঁ। দি এইখিনি অলপ ভালদৰে মই লৰাই ইয়াত মই এতিয়া গুড় অলপ দি লৈছোঁ। গুড়খিনি দি মই এইখিনি ভালদৰে ভাজি ল'ম। ইয়াত মই এতিয়া আধা কাপ পানী দি দিছোঁ। পানীখিনি দিয়া হোৱাৰ পিছত এইখিনি এতিয়া মোৰ হৈয়ে গ'ল। এয়া ধুনীয়াকৈ ছাৰ্ভ কৰি লৈছোঁ। এতিয়া ৰুটি বা ভাতৰ লগত আপোনালোকে খাব পাৰিব। আৰু আজিলৈ আহিছোঁ। আপোনালোকৰ মৰম আশা কৰি চিত্ৰলেখা পাকঘৰৰ খণ্ডটি ইমানতে সামৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে চিত্ৰলেখা পাকঘৰে আগুৱাই যাবলৈ প্ৰেৰণা পাব।